কিবাকে বাবাজী কৰ নিচিনা আৰু মোৰ ভাল হলি হ'ল আৰু বঢ়িয়াকে ধুই দিছো দে আশীৰ্বাদ কৰ কেৱল ভালকে তাতে গাঁৱৰ ভিতৰত মোৰ 1 নম্বৰ দোকান হওক বাবাজীৰো কি যে লীলা ডেকৰা মুৰ্গীৰ পকাত ধুই দিবা লগা হৈছে মোৰ মৰমত ডেকৰাটো ভালকে আশীৰ্বাদ কৰ ই ঠিক আজিৰ পৰাই ভাল হৈ যাব পাৰে তাৰ আশীৰ্বাদটো লৈ বঢ়িয়াকে দোকানক লাগি যাই থাকো ৰ কওকচোন ৰমেন দা কিয় ফোন কৰি মাতিল বাৰু মোক আৰু কিয়ে খাই লৈ ফিটিং হৈ আছে নেকি তই কি খোৱা কথা কৈছে ৰমেন দা দে হ'ব দে সিগলা নটেংকি বাদ দি বাগলাৰী সিহঁতৰ ঘৰক লৈ যাই থাকো আৰু কালিৰ কাৰণে আৰু বেয়া পাই নাথাকবি আৰু আজি সেইকাৰণে ময়ে খুৱাম ময়ে পইচা দিম কি খোৱা কথা কৈ আছে সেইটো মই বুজা নাই এই পুৱাই ফালতুমি কৰবা ধৰছা তই আপুনি ক'ত যাব লাগে আৰু কি খোৱা কথা কৈ আছে মই একদমেই ধৰিব পৰা নাই এই কুকুৰে চেৰাপ নাখা নেকি তই আপুনি কি কথা কৈ আছে চেৰাপ খোৱা কথা কব আহে এইবিলাক মদিৰা চদিৰা কোনোবাই খায় নেকি আপুনি নাজানে মাদক দ্ৰব্য স্বাস্থ্যৰ কাৰণে কিমান হানিকাৰক জীৱনত আপুনি 3টা বস্তু সদায় পালন কৰিব প্ৰথমটো হৈছে বেয়া বস্তু নাখাব দ্বিতীয়টো হৈছে বেয়া বস্তু নাচাব আৰু তৃতীয়টো হৈছে বেয়া কথা নুশুনিব এই 3টা কথা আপুনি সদায় পালন কৰি যাওক আপোনাৰ জীৱনলৈ বিপদ কেতিয়াও নাহে এই ঘণ্টেশ্বৰ তোৰ মাথা চাথাৰ গণ্ডগোল করছে নেকি হা নাই ৰমেন দা মোৰ মাথাৰ একো গণ্ডগোল হোৱা নাই মোৰ দৰে সাহিত্যিক এজনৰ যদি মাথাৰ গণ্ডগোল হয় কেনেকে হ'ব আপুনি কি কথা কৈছে মোৰ মাথাৰ গণ্ডগোল হলে গল্প কবিতা মই কেনেকে লিখিম অলপ কথাবিলাক ভাবি চিন্তি কব বৰ্তমান মই এজন সাহিত্যিক কুকুৰৰ মাথাৰ গণ্ডগোলে হৈছে বোধ সি বোলে সাহিত্যিক কিবা হল ৰমেন দা হয় মই এজন সাহিত্যিক জালা কুকুৰৰ মাথাৰ দোষ হৈছে বোধ হলি হয়তো সি ফিটিঙো হৈ থাকিব পাৰে পুৱাৰ পৰা খাই লৈ ঘণ্টা যায়ে থাকো আৰু ৰমেন দা মই কোৱা কথা 3টা যাতে সদায় পালন কৰি যায় তেতিয়া আপোনাৰ জীৱনত বিপদ কেতিয়াও নাহে এই কুকুৰ তয়ে পালন কৰি থাক সঁচাকে এই মাদক দ্ৰব্য বোলা বস্তুটোৱে সমাজখন কিমান বেয়া পথে নি আছে কিমান ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈ আছে কিমানৰ ঘৰ ধ্বংস হৈ আছে ইয়াৰে ওপৰত মই অলপ প্ৰতিবাদ কৰিব লাগিব যাতে মাদক দ্ৰব্য বোলা বস্তুটো সমাজৰ পৰা একদম আঁতৰি যায় কাৰণ মই এজন সাহিত্যিক মই মাত নামাতিলে কোনে মাতিব এতিয়া যায়ে থাকো আজি গল্প এটা লিখি শেষ কৰিব লাগিব মই আজি বানপানীৰ ওপৰত এটা গল্প লিখিম মই কাৰণ বানপানীৰ সমস্যা গাঁৱত বহুত হৈ আছে কৰবাত গছৰ তলত যাই পেলাই ভালকে লিখিব লাগিব এতিয়া গৈয়ে থাকো মদিৰা সেৱনকাৰীৰ কাৰণে মোৰ বহুত টাইম লছে হ'ল সেইটো জ্বালা আহি আছে দেখোনে ঘণ্টা ইয়াকে মাত্ৰ ইয়াকে গানটো শুনাও কেনে হৈছে সুধবা লাগব মোৰ হিচাপতো গানটো ফালাফালি হৈছে ৰচোন তাক মাতি পেলাই সুধো জ্বালা চাওঁ এফালে আছোন জহামল দাদা কোৱা আজিকালি বেলেগ সন্মান দিয়া চাই দিবিয়ে দেচোন সন্মান ইতা আৰু যিমান হলেও আৰু ইতা আগত জহামল নাই না জনপ্ৰিয় গায়ক জহামল এনেকে সন্মান কৰি কবা লাগে তেতিয়াহে ভাল লাগে নাই সেইটো নহয় মই চবকে সন্মান কৰিয়ে কথা পাতো কাৰণ মই বৰ্তমান এজন সাহিত্যিক মানুহৰ লগত ভালকে কথা পাতাটো মোৰ দায়িত্ব সাহিত্যিক হৈ গেলি তই মোৰ মানে বানপানীৰ ওপৰত এটা গল্প লিখিবলগীয়া আছে আপোনাৰ যদি একো কথা নাই মই যাব পাৰো নে বঢ়িয়া লিখ বানপানীৰ ওপৰত ঠিক আছে বাকী কি কথা আছে কোৱাচোন নতুনকে মানে গান এটা বনাইছো মই বোলো গানটো গাই পেলাই একবাৰ তো শুনে চাওঁ এনেবা পা গানটো ঠিক আছে বাৰু আপুনি যদিহে প্ৰদূষণমুক্ত গান গাব পাৰে তেতিয়াহে গাব তাতে ভুলতো প্ৰদূষণ থকা গান গাই পেলাই পৰিৱেশটো আপুনি নষ্ট নকৰে এই পাগলা হৈছে নেকি বঢ়িয়া গান শুনিছাচোন তই ঠিক আছে বাৰু শুনোৱাচোন ঠিক আছে বাৰু শুনাই আছো মোৰ মৰমৰ লীলা মোৰে হিয়াখন নীলা মোৰ মৰমৰ লীলা মোৰে হিয়াখন নীলা ঠিক আছে জহামল দা হ'ব দিয়ক আৰু নালাগে গাব আৰু গাবাক লাগি নাই এখনিয়ে গানটো ঠিক আছে ইয়াতকে বেছি হ'ব নালাগে দিয়ক কেনে ঠিকে আছে না গানটো মই যিহেতু এজন সাহিত্যিক মানুহ সঁচা কথা কোৱাটো মোৰ কৰ্তব্য আপোনাৰ গানটো একদমেই প্ৰদূষণমুক্ত নহয় পাৰিলে অলপ আপুনি ভালকে প্ৰেক্টিচ কৰি গানটো গাব সেইটো হয় অৱশ্যে প্ৰেক্টিচৰ কমি আছে খালি একবাৰ আৰু এইবিচোন ভালকে গাই পেলাই শুনাম ঠিক আছে বাৰু যদিহে সময় পাওঁ নিশ্চয় আহিম মই নহলে জ্বালা এটা কাম কৰিব পাৰা দেখোনে যিহেতু বৰ্তমান এজন জনপ্ৰিয় গায়ক মোৰ নামতে এটা গল্প নিলিখা কিয় মানে মোৰ জীৱন কাহিনীৰ ওপৰত যে কিমান কষ্ট কৰি পেলাই এখনি পালো মোৰ জীৱন কাহিনী শুনি পেলাই যাতে সৰু ল'ৰা ছোৱালী বিলাকে অনুপ্ৰাণিত হয় নিশ্চয় বাৰু কেতিয়াবা লিখিম কিন্তু বৰ্তমান এতিয়া মই বেলেগ গল্প লিখি আছো ন ঠিক আছে জ্বালা বহুত ধন্যবাদ কালি কেৱল গানটো শুনবাই ঠিক আছে সময় পালে আহিম বাৰু আৰু কিতাৰ পৰা গল্প লিখা কৰলাকে যি হওক ঘণ্টা এটা গল্প লিখাব লাগিব তাৰ দ্বাৰা জীৱনত কিমান দুখ কষ্ট কৰি পেলাই এইটো পৰ্যায় পাবা লাগি সক্ষম হৈছো তাই শিকবা পাৰব শিকি পেলাই এনেকে মোৰ নিচিনা জনপ্ৰিয় গায়ক হবা পাৰব ঠিকে কৈছি গানটো অলপ ভালকে প্ৰেক্টিচ কৰিব লাগিব কিবা এটা সুৰ মিলা নাই ঘণ্টা মৌ খাই পেলাই অলপ গলটো চাফা কৰি ল'ব লাগিব তাৰ পিছত বঢ়িয়াকে প্ৰেক্টিচ কৰিম কচোন বাগলাৰী কিয় বা আহিলি তই মানে কথাটো হল কি হৰেণ মই মানে এইবাৰ ইলেকশ্যনত উঠিম বুলি ভাবিছো কি তই ইলেকশ্যনত উঠবি সেইকাৰণে আহিছো তোৰ ঘৰত ততে এইবাৰ নেংনিপাৰা গাঁৱৰ MLA হ'ব লাগিব মই বাপ্পা ঐ কিনো কয় হ'ব দে ইমান চক খাব নালাগে হয় ৰ চক খাবাই লাগিব মই তোৰ তাত অহাৰ মেইন কাৰণটো হৈছে সিহঁতৰ ইলেকশ্যনটো আহিছে তই প্ৰচাৰ কৰিব লাগিব ভালদৰে যাতে নেংনিপাৰা গাঁৱৰ মানুহে চবে মোক ভোট দিয়ে আৰু মোক MLA বনাই মোক কিবা কৰি ইলেকশ্যনটো জিকাই দে তোৰ কাৰণে গেলা ফ্ৰী কৰি দিম মোক
ঘৰত? দে হ'ব দে, টেনশ্যন নাই, আছো মই। ঐ বিষ্ণু, বেগৰ পৰা গেলা বটল এটা ওলাই পেলাই তাক দে। ঠিক আছে, ছাৰ দি আছো। বাপ্পা ঐ, কি কেছে তোক ছাৰ বুলি কৈ দেখোনে। যিহেতু আৰু বহুত জল্দি MLA হমে মই, সেইকাৰণে এতিয়াৰ পৰাই এচিষ্টেণ্ট এটা ৰাখিছো। সেই বেগটোত কি গেলাৰ বটলহে ভৰে আনছা? হয় দে হৰেণ, ঠিকে কৈছ। বাপ্পা ঐ, তোক কিন্তু মানি গৈছো দে তিলু। মই মালটো অলপ বেলেগ ধৰণৰ ন। বিষ্ণু, কি চাই আছ তই ভেবা লাগি? তাক দে গেলা বটল এটা। দি আছো ৰ'ব। কবা নৰছো আৰু ই কেনে ধৰণৰ MLA হয়। এইটো লগ দাদা। দি মই এনেও তোৰ ছাৰৰ ঘৰত যাম বুলি ভাবিয়ে আছিলো। কেৱল ইলেকশ্যনক মোক জিকাই দে, একদম সদায় ফ্ৰীতে পিঅ'টো খাব পাবি। দে হ'ব দে। হৰেণ, মনত ৰাখিবি আৰু যাতে চবৰে ভোটটো মোৰ তাত আহে। যাব যা, টেনশ্যন নাই, এই হৰেণ আছে যা তোৰ লগত। দে বিষ্ণু, এতিয়া বেলেগত যাই থাকো ব'ল। আৰু ক'বাত সোমাব নেকি? অকলীয়াক ক'লে হ'ব নেকি? আৰু বেলেগকো ক'ব লাগিব ন। হ'ব দিয়ক, বলক কণ্টা পাৰিলে কিবা কৰি জিকাব লাগিব ইয়াক। কিন্তু জমে দিছি তিলুই তাৰ নিচিনা গেলৰো তোক ভোট দিয়াহে কথা। কি হওক, একেদিন পুৰা ফ্ৰীতে খাই থাকিব পাৰিম। খগেন, ভালে আছ নে তই? আছো দে, মই ভালে আছো দে। কি লাগে ক? আৰু শুন, দোকানত যাতে চেৰাপ তেৰাপ নাখা। খগেন, তই যে কি কথা ক নহয়। মই তোৰ দোকানত একো খাব অহা নাই। এই পিছে কি হৈছে ক জল্দি। মানে এইবাৰ নিংনিপাৰা গাঁৱত MLA ইলেকশ্যনত উঠিম বুলি ভাবিছো মই। কি তই MLA ইলেকশ্যনত উঠবি? হয় দে খগেন, ঠিকে শুনিছ। মই MLA হোৱাত তহঁতে চবে সহায় কৰিব লাগিব ন। যাতে তহঁতৰ মূল্যৱান ভোটবিলাক মোক যাতে দিয়া। তোৰ দোকানত অহা মেইন কাৰণটো হ'ল, তোৰ দোকানতো বহুত কাষ্টমাৰ আহি থাকে ন। মই যাতে চব কাষ্টমাৰকে মোক ভোটটো দিবলৈ দিয়া। তই একদম টেনশ্যন নলবি, মই MLA হোৱাৰ পিছত তোৰ দোকানটো ভালকে বনাই দিম। এনেকে ফুটপাথত দোকান দিব নালাগে আৰু। কেৱল দোকানৰ কাষ্টমাৰ বিলাকক কবি আৰু মোক ভোটটো দিবৰ কাৰণে। কথা কবা আহিছা চালা গেলৰু। তোক ভোট দি পেলাই MLA বনাম আমি নিচিনা মদেহি। তোক ভোট দি পেলাই জিকৰ পিছত গোটেই নিংনিপাৰা গাঁও গেলা গন্ধে দিবি তই। ইলেকশ্যনত উঠবাইছি সি। খগেন, তই কিন্তু অলপ বেছি বেয়াকে ক'লি। তোৰ পৰা এইখিনি আশা কৰি কিন্তু মই অহা নাছিলো তোৰ দোকানত। শুনি আহিবা দিছে তোক যাই পৰা। ছাৰ যাই থাকো নেকি? তাকেইতো গৈ থাকো বৰ। তথাপিতো খগেন, অলপ ভাবিবি আৰু মোৰ কথা। ইমান আশা কৰি ইলেকশ্যন খেলিব ওলাইছো মই। কোনি খেলবা দিছে তোক? ইলেকশ্যন খেলে সি, MLA হয়। থাকিবি, ময়ো দেখাই দিম দে। ভোট নিদিলে কি হ'ল, বেলেগে দিব নহয়। দিব তোৰ গেলৰো কাষ্টমাৰ কেইটাই। যাই পৰা, মোৰ দোকানত কাম আছে বহুত। ব'ল বিষ্ণু, বেলেগতে গৈ থাকো। কুকুৰটোৱে সহায় কৰি নিদিয়ে মোক। তাকেইতো, বলক। MLA ইলেকশ্যনত উঠা মানুহৰ মূৰ্তি। চেৰাপ বেছি টকা থবা বোধে জাগা নহয় হৈছে তাৰ। ধৰি এতিয়া সি ইলেকশ্যন খেলব আৰু তাতে তাক খগেনে সহায় কৰিব লাগে। মোৰ দোকানত অহা কাষ্টমাৰক বোলে তাক ভোট দিবা লাগে। কুকুৰে অহাৰ লগে দোকানখনে গেলা গণলৈ ফেলছি। কিবাকে বাবাজীৰ আশীৰ্বাদত ভালকে দোকানখন চললি হ'ল আৰু আজিৰ পৰা। বাবাজী কি জয়। মুখতে হাগি দিলাকে। কণ্টা কবা নৰছো আৰু মুখত কাউৰী হাগাটো ভাল সংকেতে আছিল না বেয়া সংকেতে আছিল। চালা আহি মুখখনতহে হাগবা পাৰলা। ধুই আহিছিলো মাত্ৰ, ভালকে ধুই লওঁ। চালা ঘণ্টাৰ কাউৰী হাগবা জাগা নাপালি। ফালে হয় ভাবছো আজিৰ পৰা দিনটো ভালকে আৰম্ভণি কৰো। আৰম্ভণি কাউৰীৰ গুদিহে কৰবা লগা হ'ল। কিহক ঘণ্টা আজিৰ পৰা ভালকে দোকানত বিক্ৰী বাৰ্তা হলি হ'ল আৰু। পুৰা দোকান ভৰ্তি কৰি দিম মালেদি। বাবাজী কৈছি নহয়, মোৰ দোকানত বস্তু নাথাকব। মানুহে যি খোজে চব বস্তুৱে পাব। কিয়ে কমলাকান্ত, দোকান ইটাহে খুলছা? নাই ইটা খোলা নাই, ৰাতি 1 বজাৰ পৰাই দোকান খুলছো। কোৰ কি কথা কয়, ৰাতি 1 বজাৰ পৰা দোকান খুলছা? আপুনি জানে যদি সুধছি কিয়? ইটা দোকান নুখুলি আৰু কিটা খুলিম মই? হ'ব দে, এনে সুধলো আৰু। তোৰ আগতে আজিকালি মুখখন বৰ চকা হৈছে। গাঁৱৰ জ্যেষ্ঠ মানুহ এজনৰ লগত এনকে কথা পাতে নেকি? দিয়ক হ'ব দিয়ক, সিগলা বাদ দিয়ক। কি লাগব কওক? চেনী লাগছিলে। ৰাতিপুৱা উঠি পেলাই চাহ খাবা চাওঁ যে চেনী এটাও নাই। হয় নেকি? কিমান লাগব পিছে চেনী? দি আৰু বেছি নালগে আৰু। গম পাইছো বেছি নালগে। কিমান 1 পোৱা, আধা কেজি? ইমানো বেছি নালগে দে। কিমান লাগব? 100 গ্ৰাম। তই আৰু 100 গ্ৰাম দিবা বেয়াই পাবি নেকি? আৰে আপুনি মোৰ দোকানৰ পৰা চেনী কিনব, 100 গ্ৰামে লয় বা যিমানে লয়, তাতে আৰু মই বেয়া পাবা লাগি আছে? মানে কি জানানা কমলাকান্ত, পইচা পাতি একদম নহয় হৈছে। তাতে আৰু খাখলাৰি ঘৰ ভাঙি ফেললাক না। হ'ব দিয়ক, আপোনাৰ ঘৰ ভাঙলেও গোটেই কম টকা না আপোনাৰ। এনে ঘৰ আপুনি এসপ্তাহত বানাই ফেলব। পাগলা হৈছে নেকি? একদম পইচাই নাই মোৰ লগত। কি বুলি ভাবছা তই? পিছে ঘৰত দেখোন মিস্ত্ৰী লাগিয়ে আছে, আধা দেখোন ৱাল হলে মোটামুটি। সেইগিলা বাকিত কৰি আছো নকবহে কথা, কোনবা মিস্ত্ৰী বাকিত ঘৰ বনাই দিব আপোনাক। সঁচাকে কৈছে কমলাকান্ত, বিশ্বাস কৰ তই। হ'ব দিয়ক, চেনী পিছে কি 100 গ্ৰাম দিম নেকি? তই যদি বেয়া নাপা দি। আৰু আপুনি বেয়া পাৱাৰ কথা কৈছে, মানে কি বুজা নাই কথাটো? মানে কি জানানা কমলাকান্ত, লগত 1 টকাও নাই। সেইকাৰণে বোলো তোৰ পৰাই অলপ এনে লৈ যাওঁ আৰু চেনী। মানে কথাটো কি? তোকো মানে কথা বুজে তত নাপা। পইচা নাই বুলি কৈ আছো না। গাঁৱৰ জ্যেষ্ঠ মানুহ হিচাপে দি অলপ চেনী হিচাপনে খাওঁ মই। 100 গ্ৰামে দিয়া, 50 গ্ৰামে দিয়া দি আৰু। চালা পুৱাই মাথা নষ্ট কৰবা আহিছা চালা পেটলা। চালা এনে চেনী লাগে তো। হ'ব দে, বেছি নাগে নহয়, তই যেখনি পাৰা দি আৰু। চালা চিপৰা ঘৰ বানে থাকবা পাৰছা, পাঞ্জাবা দি পইচা সাজিছা, তোক এনে চেনী লাগে।
এনে পুৱাই পুৱাই দোকানখন খুলছো মাত্ৰ পুৱাই পুৱাই দোকানৰ যাত্ৰাটোৱে নষ্ট কৰিলি তই হ'ব দে দিবানৰে নেদু বুলি কবি ঘণ্টা ইমান কথা শুনাব আহিছা তই এই ধৰি তোৰ দোকানখনৰ উন্নতি নহয় এনে দোকানখনত সদায় একেডাল বস্তুৱে লৈ পেলাই বহি থাকা না তই ঐ চাদে পেটলা ডাঙৰ বুলি সন্মান কৰি থকা বুলি নাভাবি পেট ফাটে পেলাম যা বুলি কৈছো ইয়াৰ পৰা তই ঘণ্টা অলপ চেনি খুজিছো তাৰ কথা নাচাকি আজিৰ পৰা ইয়াত দোকানত আহাত নাই ঘণ্টা চম্পকহাটত দোকানৰ পৰাই লৈ যাম ৰ অলপ পুৱাই পুৱাই এনেই চেনি লাগে তাক কবা নছো আৰু বাবাজী কোৱাৰ নিচিনা ভাল হয় না নহয় বা পুৱাই পুৱাই মুৰ্গীত কাউৰীও হাগি দিলা আৰু এফালে পেটলাক এনে চেনি লাগে কথা কবা আহে মোৰ বোলে দোকানৰ সিদ্ধৰি উন্নতি নহয় তহঁতৰ নিচিনা কাষ্টমাৰৰ কাৰণে দোকান উন্নতি নহয় মানুহ ইমান টকাৰ মালিক হৈ পেলাই সি 100 গ্ৰাম চেনি কিন খাবা নোৱাৰে অনবৰত বেলেগৰ চোৱা চেলকতে দিন যায় তাৰ কুকুৰৰ কিয়ে কমলা দা মচন উঠি থকা যেন পাইছো দেখোন কিবা হৈছে নেকি নে তোৰ নকবি ঘণ্টা পুৱাই পুৱাই পেটলা কলিতে মাথা নষ্ট কৰি দিছে কি কৰলা দীপৰাৰ সাজ খাৱা মাথা মাৰছিল নেকি তহঁতৰ তাত দীপৰাৰ সাজ নহয় কুকুৰক বোলে চেনি লাগে তাকো এনে লাগে বোলে ইমান টকাৰ মালিক হৈ পেলাই সি চেনি অলপ কিনি খাবা নোৱাৰে কি নকয় সে কি দিলি না নাই ঘণ্টা দিম পুৱাই পুৱাই যাত্ৰা এটা হৰাই মোৰ দে হ'ব দে ইমান খং কৰি থাকবা নাংগে আৰু এটা কথা গম পাইছা নাই অলপ সাৱধানে চলবি কি হৈছে তই গমেই নাপা নেকি নাপাও তো কি বা কচোন আমাৰ গাঁৱত বোলে কবাৰ পৰা এটা পাগলা আহিছি বোলে কিনো কয় যাওকালি ভজন পাৰাত এটা পাক শিল মাৰি পেলাই মাথা ফাটে ফেলছি তাৰ পিছত ৰাইজে দৌৰে দৌৰে খেদছি আৰু এতিয়া বোলে আমাৰ গাঁৱত ঘূৰি আছে ধৰি কলো দোকান চোকান খুলি বহি থাকা অলপ সাৱধানে থাকবি কিনো কয় মই গমেই পোৱা নাছিলো ৰ পিছে সাৱধানে থাকবা লাগব অলপ মই লগত লাঠি চাঠি লৈ থাকবি দে হ'ব দে বাপ্পাই তই যে কলি মই এতিয়া যাই থাকো দে যাবি কোৰ পৰা পাগলা চাগলা আহি থাকে আৰু নিংনি পাৰে গাঁওখনৰ অশান্তি শেষে নহয় তাৰ পিছত এটা বিপদ আহি থাকে কমলাকান্ত দা আছে বহি আছো ৰ নাপাই যদি আপুনি সহায় এটা কৰিব পাৰিব নেকি মোক তোৰ ব্যৱহাৰ একদম বদলি গৈছে দে নাই এতিয়া যিহেতু মই এজন সাহিত্যিক দে ভালে হৈছে দে কিন্তু কি সহায় লাগে কচোন কিন্তু ভাই পইচা পাতিৰ সহায় কৰবা নোৱাৰো দে মই নাই নালাগে মোক পইচা এতিয়া কি সহায় কচোন মানে আপুনি যদি বেয়া নাপায় আপোনাৰ দোকানত মানে ইয়াতে বহি পেলাই মই এটা গল্প লিখিম বুলি ভাবিছো কাৰণ আপোনাৰ দোকানৰ পৰিৱেশটো একদম নিৰল গল্পটো ভালকে লিখিব পাৰিম পাৰবি কিয় নৰবি আৰু গল্পটো কিহৰ ওপৰত গল্পটো বানপানীৰ ওপৰত হ'ব দে ভালে কৈছা দে লিখ পিছে ঠিক আছে ধন্যবাদ কমলাকান্ত দা দে লিখ তই গল্প ঠিক আছে গল্পটো একদম সুন্দৰভাৱে লিখিব লাগিব সঁচাকে বাবাজীৰ আশীৰ্বাদত জ্বালাই পুৰা বদলি গেল দেখোনে মোৰো কেৱল দোকানৰ অৱস্থাটো ভাল হলি হ'ল আৰু জল্দি তই নাজাঙে মই প্ৰথম বান্ধা ফেলম বুলি কৈছো ডাক্তৰ ছাৰ বাবাজী কেনেকে দাঙি নি আছে যে কিয় তোৰ ঘণ্টাৰ বাবাজী এখেতটো বাবাজী হয় বাবাজী এটা পাগলা ফাটে কৰবা পলে আহিছি কুকুৰে মাথা নষ্ট হৈ গৈছে ইয়াক বিচৰতে কিবাকে পালো কুকুৰক পাগলাহে নেকি মস্ত পাগলা এটা কেতিয়াবা ডক্তৰ হব কেতিয়াবা পুলিচ হব কেতিয়াবা সি বাবাজী হব আৰু যেতাই যি ইচ্ছা সেয়ে হৈ থাকবহি এৰি দিছা না তো গৈ ৰবা লাগে আজি সি চলে ফিল্মৰ গব্বৰ সিং হৈ আছে গম পাইছা না গব্বৰ সিং হৈ আছে মই গব্বৰ সিঙে হয় আম্ভাইও মোক এইগিলা ক'ত ফাঁচে থৈ গেল তাৰ ৰাইফলত গুলি নাথকে কুকুৰত ছাৰ কি চাই আছে বলক গাড়ী সোমাই দিওঁ ইয়াক দিছা না এৰি মোক জালা তোৰ মাথাটো ঠিকে আছে না নাই কমলা দা অলপো ঠিকে নাই সি কুকুৰে পাগলাহে আছিল মিছামিছি তাৰ কথা শুনি পেলাই নিজকে সাহিত্যিক ভাবি আছিলো মইতো ৰাতিপুৱা ডেকৰা মুৰ্গীটোৰ পকাৰখনত ধুই দি আহিছিলো সিয়াৰ কথা মতে কিন্তু ৰাতিপুৱা মুখখনত যেতিয়া কাউৰী হাগলা তেতিয়াই গম পাইছিলো কিবা এটা বেয়া সংকেত বুলি এতিয়া গাঁৱৰ মানুহক মই কি কম চব তোৰ কাৰণে হৈছে তোৰ ধৰি হৈছে তোৰ একেবাৰে তাৰ বাবাজী ভৱিষ্যত চাবা জানে মই কি জানো সি যেনকে কৈছে মই ভাবছো সঁচা হৈছে বুলি সেই ধৰি তোৰ বাবাজী আজি গব্বৰ হৈ পেলাই ঘূৰি আছে কোৰ কি ঘটি গেলে মোৰ লগত তোৰ লগত একলে ঘটা নাই মোৰ লগতো ঘটিল দে অলপ আগত মোক কৈ থৈ গৈছিল তো আমাৰ গাঁৱত বোলে পাগলা সোমাইছি বোলে গম নাপাও না ইয়ে যে পাগলাটো ওলব কালি সেই মোক আমি পাগলাটোৰ লগতে কথা পাতি মৰি আছিলো এনে লেবেল দি মৰলো গাঁৱত মই পুৱাই ৰমেনে চেৰাপ খাবাও লগ ধৰলাক চেৰাপো খাবা নেগেলো হৈছে দে আৰু মোৰো দোকানখনৰ উন্নতি নহয় আৰু কেতিয়াও গম পালো হ'ব দে তই উন্নতি কৰি থাক মই যাই থাকো দে আজিৰ পৰা নহং দে আৰু সাহিত্যিক মই যা আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰিব আৰু লগত কমেণ্টছ কৰিব নাপাহৰিব বাই